নমস্কাৰ সকলোকে। আজি আপোনালোকৰ মাজলৈ আৰু অন্য এটা ভিডিঅ' সৈতে আহি গ'লোঁ। আচলতে আজি আছোঁ লাকুৱাত। লাকুৱা মানে এইটো মথুৰাপুৰ পাৰ হৈ আপোনালোকে পাই যাব এখন কৃষি ফাৰ্ম আছে। আপোনালোকক দেখাই দিছোঁ। এইফালে নামটো দেখিছে, নামটো হৈছে আপোনালোকক কৈ দিছোঁ প্ৰগতি কৃষি ফাৰ্ম। তো এই ফাৰ্মখনৰ ভিতৰত এতিয়া আমি সোমাই যাম। কি আছে কি নাই আপোনালোকক একদম ধুনীয়াকৈ দেখাম। মোক এই আইডিয়াটো দিলে আমাৰ এইফালে পিছফালে থকা এই ছোৱালীজনী দেখিছেনে, তাই দিলে যে ইয়াত আছে এখন ফাৰ্ম, আহি যোৱা চাবলৈ। তাইৰ নামটো হৈছে ছায়া ৰাণী ৰাজকুমাৰী। তো এতিয়া আমি কি কৰোঁ, দেৰি নকৰোঁ, আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকে একদম স্কিপ নকৰে মোৰ ভিডিঅ'টো চাই থাকক। কি আছে কি নাই চব দেখাম। আপোনালোকে সোমাই আহিয়ে দেখিবলৈ পাব। আচলতে মই এইফালে দেখিছেনে, গোটেইখিনি তামোলৰ গছখিনি চব একদম ধুনীয়াকৈ একদম ৰুই থৈ দিছে। আৰু সৰু সৰু পুলিও এতিয়া ৰুই থৈ দিছে যাতে আৰু ডাঙৰ হৈ। এইফালে চব জুম কৰি দেখাইছোঁ, তামোল লাগি আছে পূৰা। সেই থোকতো লাগি আছে, এইফালেও লাগি আছে। পূৰা একদম ভিলেজ টুৰিজিম যে থাকে যে তেনেকুৱা গাঁৱৰ ভিতৰত একদম তেনেকুৱা ফিল এটা দিব যদি আপোনালোকে যদি ইয়াত আহিম বুলি যদি ভাবে। লগতে এটা আছে, এটা পুখুৰীও। এইফালে মই পুখুৰী দিছে মানে এইডোখৰত এতিয়া যোনডোখৰত আছে এইডোখৰ মানে যোনডোখৰ ৰাস্তাটো যেনে গৈ থাকোঁ যে এইডোখৰ ৰাস্তাটো ধুনীয়াকৈ এইফালে যোৱা ৰাস্তাডোখৰত একদম পূৰা নাৰিকলৰ গছে ভিৰ হৈ আছে। দিছেনে, চবফালে নাৰিকলে গছ। চাৰিওফালে আপুনি নাৰিকলৰ গছে দিব। তাৰ একদম নিচেই কাষৰতে এটা দেখিব সৰুকৈ পুখুৰী এটা। হয়তো ইয়াত মাছ থাকিব পাৰে। মই এইফালে বিশেষকৈ কোনো মানুহ দেখা নাই এতিয়ালৈকে, আমিয়ে আছোঁ। তো এইফালে শুনিছোঁ যে বোলে টিকেট কাটিব লাগে বোলে, এজন পাৰ পাৰ্চন ইয়াত পৰে 20 টকাকৈ। আগতে টিকেটৰ ব্যৱস্থা আছিলে নে মই এইটো নাজানো, কিন্তু আজিকালি 20 টকাকৈ কাটিব লাগে। তো পুখুৰীটো চব মাছ আছে নাই এটাও ধৰিব পৰা নাই, কিন্তু তৃপ্তি পাই আছে অলপ পুখুৰীটোত, হয়তো চাগে মাছ মেলিছে। তো ইয়ালৈ যদি আহে আপোনালোকে টিকেটটো ইয়াতে ল'ব লাগিব। টিকেটটো ইয়াত ল'লে এজনৰ প্ৰতি পৰে 20 টকাকৈ। ইয়াত এটা ব্ৰইলাৰ ফাৰ্মো আছে দেখিছেনে, প্ৰগতি ব্ৰইলাৰ ফাৰ্ম বুলি। তো আমি কি হয় টিকেটটো কাটি ল'লোঁ এতিয়া 20 টকা দি পিনে। তো এতিয়া আমি ভালকৈ ধুনীয়াকৈ ফুৰিম, আপোনালোককো দেখাম। আৰু ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে স্কিপ নকৰে কি কৰি থাকিব, চাই থাকিব একদম। লগতে আপোনালোকক দেখাই দিছোঁ, এইটো দেখিছেনে কমলা লাগি আছে। ৱাও, একদম মানে দেখিছেনে কমলা সৰু হৈ আছে। কি কৰোঁ এতিয়া ভিতৰলৈ যাওঁ, আৰু আছে ভিতৰলৈ বাৰী কমলাৰ বুলি কৈছে। তো কি আছে একদম চব দেখাম আপোনালোকৰ ডিটেইলছত, চাই থাকিব একদম ভিডিঅ'টো একদম শেষলৈকে। তো মোৰ আহি এইটো কাৰণে ভাল লাগিছে। তো এইফালে দেখিছেনে কমলা পকা নাই, পকি থকাহেঁতেন এটা ছিঙিলোঁ হেঁতেন, বাঢ়ি পাইছেনে। তো কমলাখিনি চাওক না আপোনালোকে, চাই মানে এইফালে চাওক কেনেকৈ লাগি আছে। পূৰা একদম এনেকৈ থপিয়াই লৈ আহোঁ নিচিনা লাগিছে নাই বাৰু একদম আপোনালোকৰ। একদম এইফালে চবতে লাগি আছে। এইফালে চাওক এই গোটেই গছটোতে লাগি আছে, খালি গ্ৰীণ হৈ আছে কাৰণে চব ধৰিব পাৰে। যদি পকি থকাহেঁতেন ৱাও কি মজা লাগিলেহেঁতেন দেখিবলৈ। তো এইফালে চাওক, এইখিনি চাওক পূৰা একদম থপাকৈ লাগি আছে। ৱাহ, খাওঁ কৰি আছে পূৰা একদম। খালি পকা নাই, আৰু পকাহেঁতেন আৰু ভাল আছিলে। তো ভিতৰলৈ আৰু আছে দেখিছেনে, এইফালে ভিতৰলৈ চাওক পূৰা কমলাই। তো এতিয়া আমি আছোঁ পূৰা কমলাৰ মাজত, আৰু সেইফালে আৰু আছে কমলাৰ গছ। তো ভাল লাগিছে, আৰু ওচৰতে আছে ধান। সেইফালে দেখিছেনে। আচলতে কি হয়, এনেকুৱা এটা পৰিৱেশত যদি আপোনালোকে যদি আহে আপোনাৰ নিজৰে ভাল লাগিব ইয়াত যদি আহে। গাঁৱৰ পৰিৱেশ ফিলো ধুনীয়া দিব। কোনোবাই যদি ফুৰিবলৈ আহিম বুলি ভাবি আছে, কিবা ক'ৰবাত এনেকুৱা গাঁৱত ক'ৰবাত আহিম বুলি ভাবি আছে, তো ধুনীয়াকৈ এইটো জেগালৈ আহিব পাৰে। আৰু যদি কিবা যদি নাজানে মোক সুধিলে হৈ গ'ল কমেণ্টত, মই আপোনালোকক কৈ দিম ক'ত আছে কি কথা। যদি ভিডিঅ'টো আপোনালোকক কৈ দিম ভালকৈ, ক'ত আছে আৰামছে আহিব পাৰিব, ডিটেইলছ দি দিয়া হ'ব। আৰু চাই থাকক, অলপ পকিছে আৰু দেখিছেনে, ৰং ধৰিছে আৰু এইখিনি ইয়াৰ ওপৰে মজা। তো এতিয়া পকিলে আহিব লাগিব। এটা পকিও আছে তলত, এইটো গেলিলে আচলতে, পকা নহয় গেলিলে। আপোনালোকক আৰু এটা কথা কৈ দিওঁ, ইয়াতে আপোনালোকে যদি আহে তেতিয়াহ'লে যদি মানে ইয়াৰ গাঁৱৰ যোনখিনি মানুহ তেওঁলোকে ইয়াক আৰু এটা নাম দি মাতে, মানে অন্য এটা নাম দি মাতে। সেই নামটো হৈছে কলবাৰী। মই আচলতে কেলৈ কৈছোঁ আপোনালোকক মই কৈ দিছোঁ। ইয়াত আচলতে বহুত কল আছে। সেইফালে এতিয়া আছোঁ মানে আমি কলৰ মাজত। তো ইয়াত পূৰা কল লাগি আছে, কলেই কল সেইফালে লাগি আছে। তো সেইকাৰণে ইয়াৰ আৰু এটা নাম হৈছে কলবাৰী। এইফালে পূৰা একদম কমলা একদম চুকৰলৈকে কমলা আছে। ইমান চুকৰলৈকে যাব মন নাই আৰু মোৰ ভাগৰ। তো ধৰিব পাৰিছে চাগে গছবোৰ কমলা লাগিও আছে, খালি এতিয়া কেঁচা হৈ আছে কাৰণে আপোনালোকক দেখাব পৰা নাই। এই অথনি অলপ আগত যোন দেখালোঁ সেইখিনি অলপ পকি আছিলে। আৰু গোটেই এইডোখৰতে গোটেইখিনিতে কমলা বেছি আছে, কলগছ আছে, আপোনাৰ তামোল গছ পাই যাব আপুনি, আৰু পুখুৰী পাই যাব। তেনেকুৱা আদিকৈ যোনটো মানে আপুনি গাঁৱৰ পৰিৱেশ ভিলেজ টুৰিজিম যোনটো কয়, সেইটো একদম ধুনীয়াকৈ পায়। যদি চাবলৈ আহিম বুলি ভাবে মানে পৰ্যটকসকলে ইয়াত আহি খুব ভাল পাব, ইয়াত চায়ো ভাল পাব। তো ধুনীয়াকৈ আৰু আৰামছে চাব পাৰিব, বহুত ধুনীয়াকৈ চাব। আৰু জালুকো আছে, জালুকো এইফালে দেখিছেনে, জালুকৰ এইবোৰ জালুক বোলে উঠিছে আৰু
খালি জালুক লাগি আছিলে, সেই অলপ আগত লাগি আছিলে, সেইফালে লাগি আছে, জালুক দেখাই আছোঁ ৰ'ব। এইফালে যোনটো পুখুৰী আছে, সেইফালে পুখুৰীটো পূৰা একদম বহুত দীঘল, এইটো বহুত দীঘল হৈ আছে পুখুৰীটো। ইয়াত মাছ আছে আচলতে, মাছ ওলাই থকা নাই, কিন্তু এই পুখুৰীটোত দেখিছেনে কিমান দীঘল, একদম সেই চুকটোলৈকে আছে, সেই চুকটোলৈকে আছে। তো ইয়াত আছে মাছ পূৰা। আৰু আচলতে টিকেটৰ দামটো যে মূল্য মাত্ৰ 20 টকা, একদম ধুনীয়া দামেই থৈ দিছে। মানে ইয়াতকৈ বেছি থ'লেও মানুহে আহিবলৈ হয়তো বেয়া পাব, আৰু ইয়াতকৈ কমো থ'ব নালাগে। আৰু জেগাডোখৰ বহুত ডাঙৰেই আছে, যেতিয়া টিকেটৰ মূল্য 20 টকা ঠিকেই আছে। নিমনাগড় লাকুৱা পাওঁতে, মই ইমান ভালকৈ এইফালে নাহোঁ, সেইকাৰণে আপোনালোকে কৈ দিছোঁ আৰু অলপ। নিমনাগড় লাকুৱা পাওঁতে আপোনালোকে পাই যাব। মানে নিমনাগড় পাৰ হৈ আপোনালোকে আহি কলবাৰী যদি কৈ দিয়ে মানুহ এজনক, তেতিয়া আপোনালোকৰ ৰাস্তাটো দেখাই দিব, একদম ধুনীয়াকৈ আহিব পাৰিব। আৰু সৰুকৈ নাৰ্চাৰী এখনো কৰিছে চাগে এইফালে, সেইফালে গৈ আহোঁ। কি কয়, ৰবাব টেঙা নে কি চুকা টেঙা, মই টেঙাবোৰ ভালকৈ চিনি নাপাওঁ, কিন্তু গোলনেমু দেখিলোঁ, মই বহুত গোলনেমু দেখিলোঁ সৰু সৰু। তো এইফালে দেখিছে টেঙা লাগি আছে আচলতে, টেঙা ৰবাব টেঙা নে চুকা টেঙা, যদি ঘৰলৈ দুটামান লৈ যাব দিয়াহেঁতেন। সেইবোৰ মায়ে মোক কৈছিলে টেঙা খাম, ৰবাব টেঙা এটা খাওঁ খাওঁ লাগি আছে বুলি কৈছিলে, লৈ যাব পৰাহেঁতেন ভালেই আছিলে, কিন্তু লৈ যাব নিদিয়ে নহয়। পকি আছে কমলাটো, ছিঙি খাব মন গৈছে। বঢ়িয়া পূৰা কমলা ভৰ্তি, পূৰা কমলা। ইয়াৰ পৰা হয়তো চেল হয়, কমলা পূৰা চেল হয় চাগে, ইয়াৰ পৰা পূৰা চাগে লৈ যায় আৰু। তো আপোনালোকক মই আৰু এটা বস্তু দেখাই দিম। তো এইটো দেখিছে নাই, এইটো যোনটো গিলাচ থাকে যে, প্লাষ্টিকৰ গিলাচটো ইয়াত থৈ পিনে ইয়াত যোনটো প্লাষ্টাৰ দি পিনে সেইটো কৰা ডিজাইন। তো এটা ডেমো দেখাই দিছোঁ মই আপোনালোকক, ডেমোটো চাওক। এইটো দেখিছেনে, তো এনেকৈ উল্টা কৰি দিয়ে, বছ এনেকৈ আৰু গ্লাছটোৰ ভিতৰত এইটো চিমেণ্ট ভৰাই দিয়ে। তো এইটো অলপ মই ইউনিক দেখিলোঁ ইয়াৰ ভিতৰত। তো আচলতে ইয়াৰ ভিতৰত আৰু এটা ঘৰ আছে ইয়াত। আচলতে এই ঘৰটোত মানে আচলতে কি কৰে, মানুহ থাকে হয়তো, ইয়াৰ মালিক থাকে চাগে। তো তেওঁক দেখা নাপালোঁ বাৰু, দেখা পোৱাহেঁতেন কথা বতৰা পাতিলোঁহেঁতেন। তো এইফালে বেক চাইডে থাকে চাগে হয়তো। তো ইয়াৰ যোনটো ৰাস্তা আৰু ইয়াৰ যোনটো নাজাৰা, সেইটো আপোনালোকে হয়তো একদম চাব লাগিব। ভিডিঅ'টো কি কৰিব, আপোনালোকে লাইক এটা কৰি দিব, আৰু যদি আহিম বুলি ভাবিছে ধুনীয়াকৈ আহিব পাৰিব। এতিয়া গৈ আছোঁ লাহে লাহে, ৰাস্তাটো চাওক কি ধুনীয়া। তো এইফালে ব্ৰইলাৰ দেখিছেনে, ব্ৰইলাৰ কিমান ব্ৰইলাৰ আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, আৰু ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। আৰু ইয়াৰ যিমান মাটি আছে, ইয়াত আচলতে 45 বিঘা মাটি আছিলে। দাদা এজনে ক'লে, খালি তেওঁ ভিডিঅ'ত নোলাওঁ বুলি কোৱাৰ কাৰণে মই ভিডিঅ'ত নুলিয়ালোঁ। তেওঁ সুধিলোঁ যে ইয়াত কিমান, মানে যিমানখিনি ইয়াত মাটি আছে সেইখিনি আপোনালোকৰ কিমান আছে। তেওঁ ক'লে যে 45 বিঘা বুলি। এই 45 বিঘা মাটি তেওঁলোকে নিজে চম্ভালিছে। তো এইটোৱে মোৰ লগত আছে আমাৰ সেই ছায়া। তো ইয়াৰো এই ভাগৰো ইউটিউব চেনেল এটা আছে সৰুকৈ, তেওঁ আপোনালোকে চাব। নামটো কৈ দিয়াত। নমস্কাৰ আপোনালোক সকলোকে। আৰু মোৰো এটা সৰু চেনেল আছে ইউটিউবত, লাইফ উইথ ছায়া বুলিকৈ আছে। আপোনালোকে প্লিজ সেইটো চাবগৈ। ইয়াক মই ডেছক্ৰিপশ্যনত দি দিবলৈ কৈছোঁ, তো দি দিব, আপোনালোকে চাব প্লিজ। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো ইমান থাকক, লাইক এটা কৰি দিব, আৰু অ'কে টাটা, বাই বাই।